আরে আজি ইমান দিনৰ পিছত তোৰ দেউতাৰে কি কৰে এনেকৈ লেতেৰা পেটেৰা হৈ থকা দেখিলে দেউতাৰ খং উঠিব নহয় নাই নকৰে দেউতাকবোৰে বহুত মৰম কৰে সময় পোৱা নাছিল চাগে 1 মিনিট বা তোর কি লেস্টত তো কি সদায় লেস্টত তো কি হইছে কেতিয়াও বাৰু তোৰ লগে আৰু এমবি কমতে নাকি গাঁৱৰ নহয় বাকি নিজে কৈছিলাম দেই নমস্কাৰ নমস্কাৰ মই বিকাশ বৰদলৈ মই বুলি আপোনাক কোনে কৈছিল হয় হয় এনেকাই মোক কৈছিল বাৰু খেলি আপুনি ইয়াতে বহকচোন নাই নাই মই বহিবলৈ অহা নাই মই আচলতে এজনী ছোৱালী এই ছোৱালীজনীকে চাগে মই নিবলৈ আহিছোঁ মাজনী এই তই যে সদায় তোৰ দেউতাৰ কথা সুধি থাক এইদৰে তোৰ দেউতা তোক নিবলৈ দেউতা মই মই তোমাৰ কিনো সুধি থাক তই তই মই দেখোন কৈছো তোক বহুত মৰম কৰিব বুলি কলৈ যাওঁ তই বাই বাই মাজনী বৰ বেয়া লাগিব এইখিনিত থাকিবলৈ এনেকৈ তাইক সেই তেতিয়াৰ পৰা তাইক মই তুলি তালি ডাঙৰ কিন্তু এজনী মাকৰ মাতৃত্বৰ দাম ৰাখিবলৈ গ'ল মই সকলো কষ্ট অগ্ৰাহ্য কৰি গৈছো যেনেকৈ আপুনি তাইৰ দেউতাক হ'বলৈ আগবাঢ়ি ডাঙৰ কৰিবলৈ সহজ কথা কিন্তু মিছা দেউতাক হ'বলৈ বৰ টান মই নাজানো মই পাৰিম মিছা নহয় সঁচা দেউতাক হ'ব লাগিব আপুনি তেতিয়া দেখিব এই ছোৱালীজনী মায়াই আপোনাৰ সকলো টান কামকে সহজ কৰি পেলাইছে লগতো তাইৰ মাতৃ মাক থাকিব লাভ নহয় মাকৰ নিজৰ ছোৱালীজনী নিজৰ চিনাকি দিয়া সাহস নাই কিন্তু সেই চিনাকি বৰ বেছিকৈ লুকাই নাথাকে চবটা কথা গম পাই যাব কাইলৈ দিনটোনো কোনে দেখিছে এনেকাই আপোনাক আজিতো চকলাৰহে লাগি দিছে তাকে কৰি যাওক আপোনাৰ এই ছোৱালীজনী কেনিব লগা হোৱা মোৰ কষ্ট তাইৰ জীৱনলৈ আপুনি এটা ডাঙৰ আশীৰ্বাদ লৈ আহিছে আৰু এনেকৈ কি কৈছে জানে আপুনি বোলে তাইৰ কাৰণে দেৱদূত দেউতাক বনাও দেৱদূত বনাও আৰু বাকী কি বনায় কি হবি এই মোৰ মৰমৰ